মোৰ নাম ফাৰহান আসিফ আৰাবিয়া, দেউতাকৰ নাম মিজানুৰ ৰহমান। মই ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত পঢ়োঁ। তোমাৰ যি ফলাফল আজি এই ফলাফলৰ পৰা কিমান বহুত সুখী মই 100%। আশা কৰিছিলানে এনেকুৱা এটা ফলাফল হ'ব বুলি? হয়, আশা কৰিছোঁ। দৈনিক কিমান ঘণ্টাকে পঢ়া-শুনা কৰিছা আৰু তোমাৰ ভৱিষ্যত কি ইচ্ছা, তোমাৰ সপোন কি ভৱিষ্যত? ৰাতি কেইটামান মই মানে ঘণ্টা হিচাপত কৰা নাছিলোঁ, যেতিয়া সময় পাইছিলোঁ তেতিয়া পঢ়িছিলোঁ। কেতিয়াবা ৰাতি 12টা 1টাও বাজিছিল। ৰেগুলাৰ নহয়, মানে ৰেগুলাৰ 12টা 1টা নাবাজিছিল। কেতিয়াবা গোটেই ৰাতিও হৈছিল, কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা এনেকুৱাও হৈছিল। মানে কনষ্টেণ্টলি পঢ়ি আছিলোঁ আৰু ঘণ্টা হিচাপত কৰা নাছিলোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ? ভৱিষ্যতে মই বিজনেছমেন হ'বলৈ আশা কৰিছোঁ। যিহেতু আজি তুমি এই অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছা, প্ৰথমে তুমি কাক প্ৰিফাৰেঞ্চ দিবা? তোমাৰ মা দেউতা নাই? মই সৰ্বপ্ৰথম সৃষ্টিকৰ্তাক প্ৰিফাৰেঞ্চ দিম, তাৰপিছত মোৰ মৰমৰ শিক্ষাগুৰুসকল, তাৰপিছত মোক মা দেউতাক কোনে যথেষ্ট সহায় কৰিছে তোমাক এই আজি এই তোমাৰ মোৰ শিক্ষাগুৰুসকল, মোৰ মাক দেউতাক। কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে? ভাল লাগিছে বহুত। আজিৰ তাৰিখত যি ড্ৰাগছ, যি নিচাৰ যুৱশক্তি যি অগ্ৰসৰ হৈছে, সেই ক্ষেত্ৰত তুমি এই যুৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰা, মেছেজ দিব বিচাৰা? মই এইখিনি ক'ব বিচাৰোঁ যে নিজৰ ওপৰত বিশ্বাস, সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস, আৰু কনষ্টেণ্টলি ষ্টাডি কৰিলে যি লক্ষ্য সেইখিনি পাব পৰা নিশ্চয়কৈ যাব। আজি মই খুবেই সুখী। মই পুৱাৰে পৰা যেতিয়া মানে গম পালোঁ যে আজি আমাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব, তেতিয়া মই আগৰ পৰা আমি ধৰি লৈছোঁ যে আমাৰ এই ষ্টুডেণ্টটো মানে ভাল ৰিজাল্ট কৰিব বুলি। আমাৰ শিক্ষকসকল চবেই আশাবাদী যে এই ল'ৰাটো আমাৰ 1ৰ পৰা 10ৰ ভিতৰত স্থান পাব। আৰু এওঁৰ আগতে মই ক'লোঁ যে এওঁৰ নানা মাকৰ দেউতাক 1967 অসম হাই মাদ্ৰাছাৰ পৰা গৌৰীকুট মদিনাতুল উলুম ইছলামিয়া মাদ্ৰাছাৰ পৰা ফাৰ্ষ্ট ৰেংক পাইছিল, আৰু তাৰে নাতি এওঁ 2023 বৰ্ষত আজি অসম হাই স্কুল শিক্ষান্ত পৰীক্ষাত 8ম স্থান পাই আমাৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ নাম উজলাই দিলে। আপোনাৰ স্কুল অষ্টম স্থান দখল কৰি সক্ষম হ'ল। ইয়াৰ পূৰ্বে হৈছিল নেকি আপোনাৰ? নাই, ইয়াৰ পূৰ্বে হয় 2000। এইবাৰ অভাৰঅল ৰিজাল্ট কেনেকুৱা আপোনাৰ? অভাৰঅল ৰিজাল্ট খুব ভাল। কিমানটা হৈছে? এতিয়ালৈকে আমি গোটেই ডাটা পোৱা নাই। এতিয়া ফাৰ্ষ্ট ডিভিজনটো গোটেই পাৰ্চেণ্ট প্ৰত্যেক বছৰে যায়। প্ৰত্যেক বছৰে ফাৰ্ষ্ট ডিভিজন আমাৰ মোটামুটি যদি 30 জন পৰীক্ষা দিয়ে 25-26 ফাৰ্ষ্ট ডিভিজন পায়। কিন্তু আপনি স্কুলৰ প্ৰিন্সিপাল, কেনেকুৱা লাগিছে আজি? খুবেই সুখী, খুবেই ভাল লাগিছে আজি। নৱপ্ৰজন্মক মই এইটো ক'ব বিচাৰোঁ যে আজি যি আমাৰ যুৱ প্ৰজন্ম আমাৰ পথৰ পৰা বিচলিত হৈছে, সেইসকল যাতে পথত ঘূৰি আহে, সঠিক পথত ঘূৰি আহি আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ জিলাখনক যাতে উজ্বলাই দিব পাৰে আমাৰ শিক্ষাৰ জৰিয়তে, এইটো মই আমাৰ যুৱ প্ৰজন্মক মই মেছেজ দিব বিচাৰোঁ। কি ক'ব? মই খুবেই সুখী। যেতিয়া পুৱাৰে পৰা আমি গম পালোঁ আজি যে আমাৰ মাননীয় শিক্ষামন্ত্ৰীয়ে যেতিয়া টুইট কৰিছিল, তেতিয়া আমি ধৰি ল'লোঁ, চব শিক্ষকক মাতিলোঁ যে ৰিজাল্ট ৰিজাল্ট ওলাক। 10টা বজাৰ লগে লগে ৰিজাল্ট ওলোৱা আৰম্ভ হ'ল। আমি 587 পাইছে। তেতিয়া আমি কনফাৰ্ম নাছিলোঁ যে ৰেংকটো কনফাৰ্ম হয়নে নহয়। তাৰপিছত মোৰ বন্ধু ভাতিজা হয়, বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰে, মমিনুৰ ৰহমান, তেওঁ মোক জনালে যে আপোনাৰ স্কুলৰ পৰা 8 ৰেংক পাইছে। তাৰপিছত মোৰ ভাতিজা এজন তেজপুৰত থাকে, এই ঘৰৰে হয়, তেওঁ আকৌ মোক ফোন কৰি ক'লে, খুড়া আপোনাৰ স্কুলৰ পৰা 8 ৰেংক পাইছে। তাৰপিছত ল'ৰাটোও তেতিয়ালৈকে কনফাৰ্ম নাছিল। ল'ৰাটোও জানে যে মই 587 পাইছিলোঁ, ৰেংক পাইছোঁ নে নাই কনফাৰ্ম নহয়, আমিও কনফাৰ্ম নহয়। তাৰপিছত যেতিয়া আমি ফাইনেল লিষ্টখন পালোঁ, তেতিয়া লগে লগে আমি এই ৰিপৰ্টাৰকো ফোন কৰিছোঁ, তাৰপৰা আপোনালোকে লৈ আহিব। কিমানজন ছাত্ৰ ছাত্ৰী এইবেলি আপোনাৰ মেট্ৰিক পৰীক্ষা? 34। এজনে অষ্টম স্থান দখল কৰিছে, বাকী ফাৰ্ষ্ট ডিভিজন কেইটা হৈছে? এতিয়া আমি 100% ৰিজাল্টটো আমি পোৱা নাই। মোটামুটি 100% আমাৰ প্ৰত্যেক বছৰে পাষ্ট হয়, আৰু ফাৰ্ষ্ট ডিভিজন আমাৰ মানে 26, 24, 25 মানে এবভ 20 থাকে আমাৰ ফাৰ্ষ্ট ডিভিজন। দেখা গৈছে যে নৱপ্ৰজন্মই ড্ৰাগছৰ হওক বা বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত হৈ গৈছে। এই ক্ষেত্ৰত নৱপ্ৰজন্মক কি আহ্বান দিব? যিহেতু এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ পৰা পঢ়া শুনা কৰি পিতৃয়ে যিহেতু বিদ্যুতৰ ইলেক্ট্ৰিকৰ কাম কৰে, সেই পৰিয়ালৰ পৰা এগৰাকী যুৱকে আজি অষ্টম স্থান পাইছে। বাকী নৱপ্ৰজন্মৰ যুৱকসকলক কি আহ্বান দিব? মই এইটোৱে মেছেজ দিব বিচাৰোঁ নৱপ্ৰজন্মক যে আমাৰ স্কুলৰ যিজন ল'ৰা আজি 8 স্থান অৰ্থাৎ 8 ৰেংক পালে, সেই ল'ৰাটো নিম্ন মধ্যবিত্ত ফেমিলিৰ পৰা অহা। এই ল'ৰাটো ইমান কষ্ট কৰি যে পঢ়া শুনা কৰি আজি এই সাফল্যৰ শিখৰত উপনীত হ'ব পাৰিছে, এওঁক অনুকৰণ কৰি যিসকল আমাৰ
পথৰ পৰা বিচলিত হোৱা ল'ৰা ছোৱালী আছে, যিসকল হয়তো ড্ৰাগ এডিক্টেড বা আৰু কিবা বেলেগ নেশা কৰি তেওঁলোকে এই পথৰ পৰা বিচলিত হৈছে, সেইসকলক মই আহ্বান জনাওঁ, এই ল'ৰাটোৰ ৰিজাল্ট চাই তেওঁলোকে যাতে পথলৈ মূল সুঁতিলৈ ঘূৰি আহি তেওঁলোকেও যাতে পঢ়া শুনা কৰি এওঁৰ নিচিনা ৰিজাল্ট কৰিব পাৰে, এইটোৱে মই আমাৰ যুৱ প্ৰজন্মক মই মেছেজ দিব বিচাৰোঁ।